Hey everyone, welcome back to my channel. So সকলোকে মেৰি ক্ৰিসমাছ জনাইছো। শুভেচ্ছা থাকিল সকলোকে যাতে সান্তাই সকলোৰ জীৱন ৰঙীন কৰি তোলক আৰু তেনেকুৱা এটা আশাৰে আজি এই ব্লগটো আৰম্ভ কৰিছো। বছৰটো শেষ হ'বৰে হ'ল নহয় জানো? কিছুমান সপোন পূৰণ হ'ল, কিছুমান সপোন ৰৈ গ'ল নেক্সট বছৰৰ কাৰণে। সপোন থাকিলেহে মানুহ জীয়াই থাকিব পাৰে নহয় জানো? সপোন, আশা, ভৰসা এই সকলোবিলাক থাকিলেহে আপুনি আকৌ এটা নতুন জীৱন আৰম্ভ কৰিবৰ কাৰণে উৎসাহ পাব নহয় জানো? তাকে আশা কৰি আজি মই মোৰ এই চেনেলটো এটা সৰু ব্লগ লৈ আহিছোঁ। সকলোৱে চাব বুলি আশা কৰিলোঁ। সকলোৰে মনত এটা আশা থাকিছে বছৰটো শেষ হ'লে নিজৰ আত্মীয়সকলৰ লগত হওক বা ফ্ৰেণ্ডছৰ লগত হ'ল অকণমান ওলাই যাওঁ, গোটেই দুখ ভাগৰবিলাক পাহৰি এটা দিন নিজৰ কাৰণে এটা ফূৰ্তি এনজয়মেণ্ট যাতে নেক্সট বছৰটোলৈকে এটা জীয়াই থকাৰ হেঁপাহ এটা ল'ব পাৰোঁ, তেনেকুৱা এটা এনথুজিয়াজমেৰে আমি সকলোৱে ল'লোঁ এটা স্থানলৈ। শুনি আছোঁ, মই কম শেষলৈকে আমি কোন জেগাত গ'লোঁ। এয়া মই, মোৰ হাজবেণ্ড আৰু তেখেতৰ ফ্ৰেণ্ডছ আছিলে, তেনেকৈ গোটেইকেইজনে ওলালোঁ ঠাইলৈ বুলি। তো 5জন মানুহে গৈছিলোঁ আমি। এনেকৈ ৰাস্তাৰে আমি গৈ আছোঁ। আমি যিটো জেগাত গৈ আছোঁ জেগাটো শুনি আছোঁ, মানে কি ফিডবেকবিলাক বহুত ভাল পাইছোঁ, ৰিভিউবিলাকো বহুত ভাল, সেইটো কাৰণে গ'লোঁ। যিহেতু ৰাতিপুৱা সোনকালে গৈছিলোঁ আমি, একো এটা ঘৰত হেভি খোৱা নহ'লে, তাৰ কাৰণে ৰাস্তাৰ কাষতে এখন খুব ভাল মানে একদম ক্লিন এখন ৰেষ্টুৰেণ্ট পালোঁ। তাতে টয়লেট যদি কোনোবা লাগিছে তেনেকৈ কৰিব পাৰে। তো তেনেকৈ খুব ধুনীয়া একাপ আমাক চাহ খোৱালে হোটেল অ'নাৰজনে। মানে ফাৰ্ষ্ট আমি চাগে সেইখনৰ কাষ্টমাৰ আছিলোঁ আৰু ইমান ধুনীয়া এটা মানে চাহৰ একাপ দিলে যাতে নেক্সট আমি ডেষ্টিনেশ্যন পোৱালৈকে আমাৰ মনটো ফ্ৰেছ হৈ থাকিলে। তো এয়া হৈছে এখন বৰমাৰ, আমাৰ যেনেকুৱা ফেঞ্চি বজাৰ আছে গুৱাহাটী, তো তেনেকুৱা এখন মিনি মাৰ্কেট। খুব ধুনীয়া ধুনীয়া উইণ্টাৰ কালেকশ্যন আছে তাত, কিন্তু নামিবলৈ নহ'ল আমাৰ তাতে। তো এনেকৈ আমি গৈ আছোঁ আমাৰ পিকনিক স্থলীলৈ। মই নামটো এতিয়ালৈ নকওঁ বাৰু, শেষত কৈ আছোঁ ক'লৈ গৈ আছোঁ আমি। তো নলবাৰী পাৰ হ'লোঁ, বৰমাও পাৰ হ'লোঁ। তো এনেকৈ আমি বহুত কিবা কিবি কথা পাতি গৈ আছোঁ, কাৰণ পিকনিক বুলি ক'লে মন মাৰি বহি থাকিব নোৱাৰি, গান নুশুনাকৈ থাকিব নোৱাৰি। বহুত কিবা কিবি ধেমালি কৰি আমি এয়া গৈ আছোঁ। অকণমান স্পীড মোডত দেখাইছোঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব। আৰু ৰাস্তাবিলাক ইমান স্মুথ হয়, কিছুমান পিকনিক স্থলীলৈ গ'লে আপুনি মানে গাড়ী ইমান স্মুথলি আপোনালোকে যাব নোৱাৰে, ৰাস্তাটো খুব বেয়া থাকে। কিন্তু আমি যি ঠাইত গৈ আছোঁ ইমান ক্লিন এণ্ড ইমান স্মুথ হয় ৰাস্তাটো। আমি বহুত কথাও পাতিছোঁ, জমনিও কৰিছোঁ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছোঁ। আৰু সিদিনাৰ কাৰণে কিবা যে আমাৰ টেনশ্যন আছিল সকলোবিলাক পাহৰি গৈছোঁ। এয়া চাওক, আপোনালোকে ভিউ চাওক, ইমান ধুনীয়া। আগফালে এখন পাহাৰ গৈ আছোঁ ঢুকিয়ে নাপায়, কিন্তু আমাৰ ডেষ্টিনেশ্যন সেই পাহাৰখনেই হয়। আপোনালোকে কমেণ্ট কৰি জনাব এতিয়ালৈকে আমি কোনটো জেগাত গৈ আছোঁ। ৰাস্তাৰ পদূলিবিলাক খুব আহল বহল, আমাৰ লোকেল এৰিয়াবিলাকৰ নিচিনা নহয়। কিন্তু ছাইডত একো জাবৰ জোথৰ আমি গৈ থকালৈকে পোৱা নাই। মানে নন ষ্টপ কথা পাতিছোঁ, মানে ইমান বেছি মানে ফূৰ্তি কৰিছোঁ নহয়। আৰু মই এনেকৈ আউটিঙত গৈ খুব বেছি ভাল পাওঁ, যেতিয়া লগত মনৰ লগত যেনেকৈ মানুহবিলাক ৱাইফছবিলাক যেতিয়া মিলিব নহয়, তেতিয়া দীঘলীয়া ৰাস্তাবিলাকো খুব ছুটি হৈ যায় নহয় জানো? কিন্তু ৱাইফ যেতিয়া যাৰ লগত মিলিব কথা বতৰাবিলাক, তেতিয়া আৰু গৈ পেলাই ভাল নালাগে। এয়া চাওক, গেষ্ট কৰক আমি ক'ত আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ। আমি গৈ পোৱালে মানে গোটেই এৰিয়াটো কভাৰ আপ হৈছে গাড়ীৰে, কিন্তু আমি ফ্ৰণ্টত আমি ৰাস্তাৰ পৰা নামি যিটো আছিলে তাতে আমি গৈ নাপালোঁ। মাজতে মই সেইখিনি সোমাই দিছোঁ, আপোনালোকক অকণমান গেষ্ট কৰিবলৈ দিছোঁ। আৰু তেনেকৈ আমি কথা বতৰা পাতি তামোলৰ বাগানৰ মাজে মাজে চাগে হাতীয়ে অকণমান প্ৰব্লেম কৰে ইয়াতে। আৰু তেনেকুৱা পাহাৰীয়া এৰিয়াবিলাকত আপোনালোকে এনেকুৱা দীঘল তামোলৰ বাগান দেখিবই। যেনেকৈ আমি ৱাইল্ডলেণ্ডত দেখা পাওঁ, বগামাটিত যেনেকৈ দেখা পাওঁ, চাগে বগামাটিত নোহোৱা কমেই আছে। তো গৈ আমি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পালোঁ। গেট পাছ সকলোৱে ল'ব লাগে, আৰু গেট পাছৰ 200 ফিজ পে' কৰিব লাগে। আৰু এই আগৰ মেজিকখন দেখিছেনে, এওঁৰ ফ্ৰেণ্ডছ আকৌ কেইটামান সেইখন গাড়ীত গৈছে।
যে মানে কুমাৰ ভৱেশৰ গান লগাই লগাই গৈ আছে, মানে সকলোৱে আমি হাঁহিছে। আৰু কুমাৰ ভৱেশ তেখেতৰতো গানবিলাক আপোনালোকে জানে কেনেকুৱা হ'ব। তো পিকনিকটো মাৰি বুলিবলৈ কুমাৰ ভৱেশৰ গান নুশুনে চাগে মানুহ খুব কমেই আছে। তো এনেকৈ আমি গৈ সিহঁতে নামি গ'ল। তাতে অকণমান টাইম লয়, যিহেতু খুব বেছি মানে ভিৰ হৈছিলে। আমি অফ ৰোডে গৈছিলোঁ, চানডে যিহেতু আছিলে। চাইনবোৰ্ডখন চাব, আপোনালোকে গেটখন চাব, কি লিখা আছে। যদি ধৰিব পাৰিছে কমেণ্ট কৰি জনাব। এইখন এষ্টাব্লিছ হৈছিলে 2008 দাৰাগাঁও বিহু পিকনিক স্পট। আমি গৈ আছোঁ দাৰাগাঁৱলৈ। ইয়াৰ পৰা আমি য'ৰ পৰা গৈছোঁ, ঘৰৰ পৰা এইটো মোৰ দেন 120 কিলোমিটাৰছমান হ'ব চাগে। চাওঁতে বছৰটো শেষ হ'বৰে হ'ল, আকৌ নতুন বছৰ এটা আৰম্ভ হ'ব। জাষ্ট জানুৱাৰী খানা এটা খাইছিলোঁ, আকৌ বছৰে শেষ দিনটো আমি উদযাপন কৰি আছোঁ। তেনেকুৱা লাগিছে, সময়বিলাক ইমান ছুটি হৈ গৈ আছে। মানুহৰ জীৱনৰ বহুত কাম মানে এনেকুৱা লাগে যেন ৰৈ আছে আৰু কৰিব, মানে কেতিয়া কৰিম কি কৰিম। তো সেইটো কাৰণে যেতিয়া আপুনি সময়ত কৰিব নহয়, তেতিয়া আপোনালোকৰ কাম একো ৰৈ নাযায়। তো নেক্সট বছৰটোৰ কাৰণে আকৌ প্লেন কৰক, আকৌ আগবাঢ়ি যাওক। অলৰেডি আমাৰ গেট পাছ লোৱা হৈ গ'ল। মই অকণমান চাইড দেখাইছোঁ। ইয়াতে গেটৰ মানে কি বহুত স্পীডত যাব নিদিয়ে। আমি এনেকৈ কথা বতৰা পাতি যিমানে গৈ আছোঁ, সিমানে জেগাটো চাবলৈ অকণমান সেইটো বাঢ়ি গৈছে আৰু মানে কেনেকুৱা হ'ব কি হ'ব। আৰু গৈ থাকোঁতে এখন বাছ ৰিটাৰ্ণ অহা দেখা পালোঁ। তাত আৰু বেছি বেয়া লাগিল যে জেগাটো বেয়া হ'ব নেকি, কিন্তু গাড়ীখনে তেওঁলোকে তাতে পাৰ্কিঙৰ ঠাই নাপালে চাগে। গতিকে তেনেকৈ ক'লে আৰু বেলেগেও কোৱা নাছিলে। তো পাৰ্কিঙৰ ঠাই নহ'লে অভিয়াছলি ভিৰ যেতিয়া হ'ব ভাল তেতিয়া হ'বই। তো এনেকৈ আমি প্ৰাকৃতিক দৃশ্যৰ মাজে গৈ আছোঁ। ওচৰৰবিলাকে এনেকৈ চাইকেল লৈ তালৈকে যায়। কেতিয়াবা এনেকুৱা লাগে যাতে ঘৰটো আমাৰ দাঁতবেনীৰ ওচৰত হ'লেই ভাল আছিলে। কিন্তু যিমান সুবিধা আছে সিমানখিনি চাগে তেওঁলোকে অসুবিধাও ভোগ কৰে। কাৰণ আমি যিমানখিনি গৈছোঁ, যাতে ডাঙৰ হস্পিটেল হওক বা স্কুল কলেজ তেনেকুৱা দেখা নাপালোঁ, ওচৰত আৰু আশে পাশে দেখা নাপালোঁ। তো কিছুমান অসুবিধা থাকিব, কিছুমান সুবিধা থাকিব। সকলো সুবিধা একে ঠাইতে পোৱা নাযায় বাৰু। দেখিছেনে জেগাটো আপোনালোকে চাওক, খুব ভাল পাব। যদি কোনোবাই ভাবি আছে পিকনিকলৈ ক'ত যাম তো আমি গৈ যিখিনি আমি মানে কি উপভোগ কৰিলোঁ তাৰ ফালৰ পৰা কৈছোঁ, সেই ঠাইত যদি পিকনিক যায় আপোনালোকে নিৰাশা নহয়, ডিছএপইণ্টমেণ্ট আপোনালোকৰ কেতিয়াও নহয়। তো এনেকৈ গৈ আছোঁ ফ্ৰেণ্ডজনীয়ে কৈ আছে হে ঢুকিয়ে নাপায় দেখোন। ফাইনেলি ঢুকি পাই গ'লোঁ। এয়া চাওক, একেলগে 3খন পাহাৰ আছে তাত। তো এটা নদী আছে তাত। নদীটো প্ৰায় শুকাইছে দুই ছাইডটো, মাজত অকণমান পানী এতিয়া আছে। আৰু আমাৰ তেখেত আৰু মানে হাজবেণ্ড আৰু তেওঁৰ ফ্ৰেণ্ডকেইজনে কাপোৰ চেঞ্জ কৰি তাতে মানে গা ধুবৰ কাৰণে কাপোৰ চাপোৰ লৈ গৈছিলে। বাট যিহেতু পানী খুবেই কম, সেইটো কাৰণে আৰু সেইটো পচিবল নহ'ল। কিন্তু পানী ইমান ধুনীয়া পৰিষ্কাৰ, আপোনালোকক দেখাম বাৰু কেনেকুৱা কি পৰিৱেশ তাত। তো ফাইনেলি আমি গৈ পালোঁ। আমি ওচৰত ঠাই নাপালোঁগৈ, একদম শেষত পাইছোঁ আৰু। তো এয়া একদম ৰাইজৰ শেষত আমাৰ গাড়ী। এইবিলাকত মানে গাড়ী নমাব নোৱাৰি, এইটো টাউন ছাইড হয়। তাত অনলি জাষ্ট আপুনি গৈ চাবহে পাৰিব। এইটো জেগাত মানে নদীটো আছিলে, এতিয়া পানীটো শুকাইছে কাৰণে তাত এতিয়া খোৱা নহয়, মানে গাড়ী ৰাখিব নোৱাৰি, সেইটো খুব তলত আছে। তো গৈ কেনে আমি অকণমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ আৰু ভিডিঅ' ফটোৰ বাহিৰেতো আমাৰ একো নাই। আমাৰ মানে পিকনিক মানে সেইটো হ'বই, এভৰি গাৰ্লছ। ল'ৰাবিলাকেও মন যায় চাগে, তথাপিতো অকণমান কণ্ট্ৰল কৰে। ভিউটো চাওক,
ছাইডত মানে মাৰ্কেট লগাইছে কিন্তু পানীপুৰি ফিট মানে কি পৰ্ক ডাক এভৰিথিং পাব মানে বাৰ্বিকিউ দিয়া তো কাপোৰৰ ষ্টলো কেইখনমান আছে তাত ফুডছৰো আছে এনেকৈ আৰু দেখাইছোঁ খবৰ ইমানলৈকে পাৰিছোঁ আপোনালোকক যিমানখিনি দেখাইছোঁ কভাৰ কৰি এইটো মোৰ লগৰজনী মানে আমি লগত চাউণ্ড বক্স একো লৈ যোৱা নাছিলোঁ কাৰণ তাতে গ'লে গমেই পাওঁ মানে নিজৰটো শুনিব মন নাযাবই বেলেগৰ গানতে নাচিব পাম তো এইটো কাৰণে আমি গাড়ীতেই যি এনজয় কৰি গৈছোঁ গান বজাই কিন্তু তাতে গৈ বেলেগৰ বক্সৰ চাউণ্ডতে আমি যিখিনি ফূৰ্তি কৰিব লাগে কৰিছোঁ আৰু এয়া অকণমান ভেজ মাৰ্কেটো বহিছে তাত লোকেল তেওঁলোকৰ এইবিলাক তো আজিৰ কাৰণে আমি আৰু কিটচেনৰ পৰা দুয়োটাই অৱসৰ লৈছোঁ আৰু তো এওঁলোকক হাতে কামে লগাই দিছোঁ যি কৰে জাষ্ট খাবৰ টাইমত আমাক মাতিলে হ'ল বাকী আমি একো কৰিব নোৱাৰোঁ যিখিনি অলপ লাম চাম আছে তেওঁলোকক হেল্প কৰিলে ইয়াতে জিপ লাইন আছে তাত ৰ'পৱে মানে মন যায় উঠিবলৈ কিন্তু কথা হ'ল মোৰ হাইট ফবিয়া অকণমান আছে তাৰ কাৰণে মন গ'লেও মানে চাবহে পাৰোঁ অকণমান হেল্প কৰিছোঁ লাষ্টত মানে উপায় নাই মই মানে একো নহৰুপীয়া যিবিলাক আদাবিলাক ঘৰতে আমি ঠিক ঠাক কৰি লোৱা যেনে তাত বহিম বাছ কাটিম দিম খাম এনেকৈ আমি যাওঁ আৰু এইয়া চাওক আপোনালোকে দেখি খুব ভাল লাগে উঠিবলৈও মন যায় কিন্তু এই ফবিয়াটোৰ কাৰণে এইবিলাক পচিবল নহয় আৰু মানে এইটো হৈছে এটা নেক্সট আমাৰ অপজিট ছাইডত এখন পাহাৰ আছে তাৰ পৰা নেক্সট পাহাৰখনলৈ তেওঁলোকে কানেক্ট কৰিছে তাতে ফিজ দিব লাগে 400 ওৱান টাইম 400 তো এইয়া এওঁলোকে মানে কৈ আছে আহি কেনে অকণমান হেল্প কৰি দিয়া আৰু আমি কৈছোঁ না না আমি হেল্প কৰা না আমি জাষ্ট আজি কৰিম পিকনিকত গৈ যদি আপুনি ডান্স কৰা নাই তেতিয়াহ'লে আৰু নকওঁ মানে তো ডান্স কৰিবই লাগিব ডান্স মানে কি আৰু ফূৰ্তি এটা ভাল পাওঁ সেইখিনি কৰি ভাল পাওঁ তো এয়া পানী চাওক অলমষ্ট নদীটো দু ছাইডৰ পৰা শুকাইছে জাষ্ট মাজত অকণমান পানী আছে তো তেনেকৈ আমি ফটো ভিডিঅ' এই সৰু সৰু পোনা মাছবিলাক চাওকচোন বহুত বেছি মাছ আছে তাত তো ইমান ক্লিন তলত যি আছে এভৰিথিং দেখা পায় মানে কেমেৰা এংগলটো মানে ঠিক হোৱা নাই কিন্তু কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ সেইখিনি বহুত মানুহ সকলোৱে মানে কি এনজয় বছৰটোৰ শেষত নিজৰ ফেমিলি হওক প্ৰিয়জন হওক বা স্কুলৰ পিকনিক অফিচৰ পিকনিক সকলোবিলাক দেখি ভাল লাগে তেনেকুৱা পৰিৱেশ তাই কেমেৰা এংগেলটো ঠিক কৰিব পৰা নাই কৈছে জুম হৈছে তো আকৌ ঠিক ঠাক কৰি দিলোঁ এইজনী মানে নাচনী মোৰ লগতে থাকে মানে মাক ভনীয়েকৰ থকা এজনী কিন্তু মাকৰ লগত তেনেকৈ একো নায়েই মানে বাহিৰত গ'লে তাই ইমান হেঁপাহ মানে পানী চোৱা পানী চোৱা ৰাখিব নোৱাৰোঁ মানে পজ দি আছে ভিডিঅ' বনাই আছে পজ দি ফটো উঠি আছোঁ লগতে
সকলোবিলাক চাই মেলি আমি এয়া ঘৰমুখে মানে ৰাওনা হ'লোঁ। আৰু পুৰণি গানবিলাক শুনি ইমান বেছি ভাল লাগে, শুনক আপোনালোকে গ'লেও এনেকুৱা এটা মজা যাব। ত' দাৰাগাঁও পিকনিকত মানে পিকনিক স্পটতো খুব বেছি ভাল লাগিলে আমাৰ। ত' যদি আপোনালোকে যাম বুলি ভাবি আছে তেতিয়াহ'লে দাৰাগাঁও পিকনিক স্পটলৈ যাওক আৰু গৈ কেনে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।